মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল আশা কৰোঁ সকলে ভালে আছা। তো আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যিখন তোমালোকৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পলিটিকেল অনাৰ্ছ ছাবজেক্ট আছে, সেই ছাবজেক্টখনৰ ছেকেণ্ড পেপাৰ দিয়া আছে। ছেকেণ্ড পেপাৰৰ দ্বিতীয় পাৰ্ট চেপ্টাৰ 2 দিয়া আছে চৰকাৰৰ অংগসমূহ। সেই অধ্যায়টিৰ আমি কেইবাটাও প্ৰশ্ন উত্তৰৰ ভিডিঅ' আলোচনা কৰিছোঁ, যদিও আজি আলোচনা কৰিম ৰাজ্যসভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী। তো ইয়াৰ উত্তৰত আমি জানিম, চাওক উত্তৰটো, ৰাজ্যসভা হ'ল সংসদৰ উচ্চ সদন তথা দ্বিতীয় সদন। সংবিধানৰ ৮০ নং অনুচ্ছেদত ৰাজ্যসভা গঠনৰ বিষয়ে উল্লেখ কৰা আছে। ৰাজ্যসভা এখন স্থায়ী সদন, যদিও ইয়াৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ। ইয়াৰ ১/৩ সদস্য প্ৰত্যক্ষ ২ বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে। সংসদৰ অংগ হিচাপে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত ৰাজ্যসভাৰ গুৰুত্ব আছে। তাৰপিছত চাওক গঠন, এই ৰাজ্যসভা গঠন কেনেকৈ কৰা হয়। ৰাজ্যসভা ২৫০ জন সদস্যক লৈ গঠিত। ইয়াৰে ২৩৮ জন ৰাজ্য বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে সমানুপাতিক প্ৰতিনিধিত্বৰে হস্তান্তৰযোগ্য ভোটাৰ দ্বাৰাই নিৰ্বাচিত কৰে। বাকী ১২ জন সদস্যক ৰাষ্ট্ৰপতিয়ে সাহিত্য, কলা আদি বিষয়ত পাৰদৰ্শিতা থকা লোকৰ মাজৰ পৰা মনোনীত কৰে। তাৰপিছত আহিল ক্ষমতা আৰু কাৰ্যাৱলী। ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী। সংসদৰ অংগ হিচাপে ৰাজ্যসভাই তলত দিয়া কাৰ্যসমূহ সম্পাদন কৰিব লাগে। ১ নম্বৰ, আইন প্ৰণয়ন ক্ষমতা। অৰ্থ বিলৰ বাহিৰে আন যিকোনো সাধাৰণ বিল ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। সাধাৰণ বিল ৰাজ্যসভাৰ অনুমোদন নহ'লে আইনত পৰিণত নহয়। ২ নম্বৰ, শাসন বিষয়ত ক্ষমতা। লোকসভাৰ নিচিনাকৈ চৰকাৰ গঠন, নিয়ন্ত্ৰণ আৰু মন্ত্ৰীসভাক অপসাৰণত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই, কিন্তু ই চৰকাৰক সমালোচনা কৰিব পাৰে আৰু প্ৰশ্ন সুধিব পাৰে। তাৰপিছত আহিল ৩ নম্বৰ, অৰ্থ সংক্ৰান্ত ক্ষমতা। অৰ্থ সংক্ৰান্ত বিষয়ত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। কোনো অৰ্থ বিল ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰে। লোকসভাই গ্ৰহণ কৰা অৰ্থ বিল ৰাজ্যসভাই মাত্ৰ ১৪ দিন ৰাখি থ'ব পাৰে। ১৪ দিনৰ পিছত বিলখন গ্ৰহণ কৰা বুলি ধৰি লৈ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ কাৰণে পঠিওৱা হয়। তাৰপিছত আহিল ৪ নম্বৰ, সংবিধান সংশোধন ক্ষমতা। যিকোনো সংবিধান সংশোধনী বিল ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। ৰাজ্যসভাৰ অনুমোদন নোহোৱাকৈ কোনো সংশোধনী বিল গৃহীত হ'ব নোৱাৰে। তাৰপিছত আহিল ৫ নম্বৰ, অন্যান্য ক্ষমতা। ৰাজ্যসভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰকসকলৰ অপসাৰণত ৰাজ্যসভাৰ হাত থাকে। ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা জৰুৰী অৱস্থাৰ প্ৰতি ৰাজ্যসভাই সন্মতি দিব লাগে ইত্যাদি। এতিয়া হ'ল সামৰণি। ভাৰতবৰ্ষৰ সংবিধানে ৰাজ্যসভাৰ ওপৰত প্ৰদান কৰা ক্ষমতা আলোচনা কৰিলে দেখা যায় যে উচ্চ সদন ৰাজ্যসভাৰ ওপৰত সংবিধানে বিশেষ ক্ষমতা দিয়া নাই। দ্বিতীয় সদন হিচাপে যিবোৰ ক্ষমতা থকা উচিত বুলি বিবেচনা কৰিছে, তেনেবোৰ ক্ষমতা ৰাজ্যসভাক প্ৰদান কৰিছে। ৰাজ্যসভাই উপভোগ কৰা ক্ষমতাবোৰে ইয়াক কেৱল দ্বিতীয় সদনেই নহয়, গৌণ সদনো পৰিণত কৰিছে। তথাপি বিশেষ ক্ষমতা নহ'লেও ৰাজ্যসভাক গুৰুত্বহীন বুলি ক'ব নোৱাৰি। সংবিধানে এই কাৰণে ৰাজ্যসভাক কম প্ৰাধান্য দিয়ে, যাতে দুয়োটা সদন সমান শক্তিশালী হৈ সাংবিধানিক সংকটৰ সৃষ্টি নকৰে। তো মোৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, তোমালোকে নিশ্চয় বুজিব পাৰিছা যে আমাৰ যি ৰাজ্যসভা আছে, ৰাজ্যসভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী কেনেধৰণৰ হয়। তোমালোকে যদি ইয়াৰ পৰা হুবাহুব লিখি দিয়া, তেনেহ'লে তথাপিও তোমালোকে 10ৰ ভিতৰত 10 নম্বৰ পাই যাবা। তো তোমালোকৰ পিছৰ ভিডিঅ'খিনিত তোমালোকৰ যি লোকসভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী আছে, ইয়াৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো আজিলৈ এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা নিশ্চয় কৰিবা। চেনেলটোত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।